Hello, this is Purabi from 2PD Creations আৰু মই আজি আপোনালোকৰ ওচৰত এটা অসমীয়া ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মোৰ মাৰ ৰেচিপি। ৰঙালাওৰ কোমল শাকখিনিৰে আৰু কঁঠালৰ গুটিৰে কেনেকৈনো তৰকাৰী বনাই তাকে আপোনালোকক দেখুৱাম মই এতিয়া। এইটো ৰেচিপি মই একচুৱেলি নিজে বনোৱা নাই, মোৰ মায়ে বনাইছে আৰু মায়ে বনাই পেলাই হোৱাটছএপত ভিডিঅ' কৰি পঠিয়াই দিছে। আৰু যিহেতুকে ময়ো এইটো ৰেচিপি ভালদৰে জানা নাছিলোঁ কেনেকৈ বনায়, এতিয়া বাৰু আপোনালোকৰ লগত ময়ো শিকিলোঁ আৰু ময়ো বনাম কেতিয়াবা, নিজে ট্ৰাই কৰিম। চ' চাই থাককচোন মায়ে কেনেকৈ বনাইছে। একচুৱেলি মাৰ হাতৰ যিটো টেষ্ট আমি নিজে বনোৱা খাদ্যবোৰত সেইটো টেষ্ট কেতিয়াও নাপাওঁ। একচুৱেলি সেই টেষ্টবোৰত কিবা এটা মেমৰিজ জইন হৈ আছে। আপোনালোকে কি কয় বাৰু জনাবচোন কমেণ্টত। কিছুমান অথেণ্টিক ডিছ মই নিজে ট্ৰাই কৰোঁ বনাবলৈ চেষ্টা কৰোঁ আৰু হঠাৎ কেতিয়াবা মায়ে দিয়া সৰু সৰু টিপছবোৰ মনত পৰি যায়, যিবোৰ হয়তো কথাৰ মাজত এনেই দিয়া গৈছিলে, এজ এ লেচন নহয়। চ' সেইবোৰ ইউজ কৰি পেলাই এতিয়া বহুতখিনি আগবাঢ়ি আহিছোঁ। চ' আপোনালোকে এইটো ৰেচিপি চাই থাককচোন কেনেকৈ বনাইছেনো। আচ্ছা, আপোনালোকক মই এটা কথা সোধাই নাই, আপোনালোকে বাৰু ৰঙালাওক ৰঙালাও বুলি কয় নে মিঠালাও বুলি কয়? কিছুমানে আকৌ মিঠালাও কয়, মই বাৰু ৰঙালাও বুলিয়ে শুনিছোঁ সৰুৰ পৰা। চ' জনাবচোন কমেণ্টত। ভাল লাগে আপোনালোকে বাৰু কি ভাবিছে ৰেচিপিটোৰ কথা, ভাল লাগিছেনে নাই, খাই ভাল পায়নে নাই, জনাবচোন কমেণ্টত। ভাল লাগিব মোৰ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ষ্টে টিউনড, লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। বাই বাই।